হাই ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'ৰ মাজলৈ মই পালকি আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে এতিয়া বহুত ৰাতিপুৱা হৈ আছে। এতিয়া ৰাতিপুৱা 6:45 হৈছে, গতিকে আপোনাক সকলোকে মই দিছে গুড মৰ্ণিং। আচলতে আজি মই হঠাতে যাব লগা হ'ল যে মই এতিয়া আয়ুষচন্দ্ৰ হস্পিটেল যাব ওলাইছোঁ। সেইটো কাৰণে ৰাতিপুৱা উঠি জলদি মই গা পা ধুই ৰেডি হৈ ল'লোঁ। তাত মানে মোৰ বিশেষ কাম এটা আছে। তো কি কাম আছে, মই কিয় যাম, কেনেকৈ যাম, মই গোটেইখিনি আপোনালোকক জনাই যাম। গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এতিয়া ব'লক আমি ওলাই যাওঁ, মই কিহত যাম দেখাই আছোঁ। চ' ফ্ৰেণ্ডছ, মই ওলাই আহিলোঁ। বিৰাট ঠাণ্ডা একদম ৰাতিপুৱা সময়ত, ইমানখিনি কুঁৱলী পৰি আছে। আৰু মই যেতিয়া ৰাতিপুৱা শুই উঠিছিলোঁ তেতিয়া একেবাৰে মানে আন্ধাৰ হৈ আছে গোটেইখিনি। কেমেৰাত কিবা এটা হৈ আছে, গোটেইখিনি আন্ধাৰ হৈ আছে। তাৰপাছত উঠি মেলি জলদি গৰম পানী কৰিলোঁ আৰু ধাপ ধুপ গা ধুইছোঁ। আৰু এতিয়া মই ওলাই আহিছোঁ আৰু মই যাব লাগিব আপোনাৰ আয়ুষচন্দ্ৰ হস্পিটেল। গতিকে ইমান ৰাতিপুৱাইতো মই গাড়ীৰে গৈ পাওঁতে বহুত দেৰি হৈ যাব, সোনকালে পাব লাগে। সেইকাৰণে মই ৰেপিড' এখন বুক কৰিছোঁ। এতিয়া মই ৰেপিড'ত উঠিম আৰু তাৰিখে যাওঁ। গৈ পাই বাৰু আপোনালোকক মই জনাম কিয় আহিছোঁ। বিশেষ এটা কাম আছে বাৰু। ভালো লাগি আছে মনটো, অকণমান ভয়ো লাগি আছে, এনেকুৱা হৈ আছে। এতিয়া ব'লক গৈ থাকোঁ। মই ৰেপিড'ত উঠি লওঁ, তাৰপিছত গৈ থাকোঁ। হাই ফ্ৰেণ্ডছ, মই এতিয়া আয়ুষচন্দ্ৰ আহি পালোঁ। আৰু তেতিয়া আপোনালোক জনাইছিলোঁ যে মই বিশেষ এটা কামত আয়ুষচন্দ্ৰ যাম বুলি। আচলতে বিশেষ কামটো হৈছে, কাৰো একো বেমাৰ চেমাৰ হোৱা নাই দেই। আজি ইয়াতে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বালিঘৰ চিৰিয়েলখনৰ শ্বুটিঙৰ কাৰণে আচলতে আমি ইয়ালৈ আহিছিলোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকক। মই মাজে মাজে দেখাই যাম শ্বুটিঙত কেনেকৈ শ্বুটিং কৰে, কি হয় কি নহয়, অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু। এতিয়া মই মানে ষ্টাইল কৰিব লাগিব, নেদেখাওঁ বাৰু এইখিনি। কিন্তু এয়া আমাৰ বা পিছত আহিম, ভালকৈ আহিম কৈছে। বেলেগ এটাৰ ওপৰত বা আহিব। আৰু আজি এইজনী বায়ে মানে আমাক মেকআপ দিছে, ইমান ধুনীয়া কৰি দিছে। এতিয়া মই চুলিখিনি ধুনীয়া কৰিম। আজি মোৰ গাটো অকণ বেয়া, মানে আচ্ছা, সেইটো কাৰণে আহিব মন নাছিল। আহিলোঁ। কৰোণা হোৱা নাইতো? নাই কৰোণা হোৱা নাই বাৰু, ঠিক আছে বাৰু। বেলেগ বেলেগ লাগিছে ন মুখখন? মেকআপ লৈছে, ঠাণ্ডাৰ মেকআপটো তেনেও ভাল হৈ থাকে ন। গৰমত হ'ব লাগিছিল, মানে গেলি লয় ন। ফুট এনেকৈ আহি গ'ল। লিপষ্টিক মই দুটা লগাই দিলোঁ, তো এইটো যে লগাইছিলোঁ এনেকৈ দিয়াৰ লগে লগে ফাটি গ'ল। আকৌ মেট যে, তাৰপিছত আকৌ এটা মই হেৰি লগালোঁ, মিউট কালাৰ এটা আছিলে, সেইটো লগাই দিলোঁ। চাওক, আমাৰ হিমাদ্ৰী বা ইমান ধুনীয়া ধুনীয়া মেকআপ কৰে, লগতে আজি আমাৰ বা আমাৰ লগত এক্টিঙো কৰিছে। আজি আমাৰ বা নাৰ্ছ হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। মোৰ মানে বহুত থেংকফুল আৰু সুকুমাৰ দাই এটা কেৰেক্টাৰ এটা কৰিব দিছে যে, তাৰ কাৰণে মই মানে বহুত হেপ্পী। আৰু আজি এইক লগ পাই মোৰ আৰু ভাল লাগিল, একদম নিজৰ ভণ্টিৰ নিচিনা লাগিছে। ভাল, বহুত সঁচাকৈ বহুত ভাল লাগে। থেংক ইউ। বাজনীও বহুত ভাল হয়। আজি লগ পাইছোঁ যদিও এনেকুৱা লগা নাই যে ফাৰ্ষ্ট টাইম লগ পাইছোঁ, আগৰ পৰা যেন চিনাকি, বহুত আগৰ পৰা এনেকুৱা লাগি আছে ন। আৰু তাইৰ চকুটো বহুত ধুনীয়া, সঁচাকৈ। মই মেকআপ কৰোঁতে মানে বহুত ভাল লাগিছে তাইৰ মেকআপ কৰি আজি। একদম থেংক ইউ। মানে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু লগতে আমাৰ চিৰিয়েলখন চাই থাকিব। বালিঘৰ এটা নতুন ৰূপত আমি আহি আছোঁ আপোনালোকৰ মাজত, থাকে জনাব কেনেকুৱা পালে। আৰু বাক যদি ভাল পাইছে, আকৌ মোক যদি ভাল পাইছে, কমেণ্ট বক্সত লিখি দিব। আমি আকৌ বেলেগ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব চেষ্টা কৰিম। আৰু মাজে মাজে আকৌ দেখাই যাম। এতিয়ালৈকে পেকআপ হোৱা নাই বাৰু, চলি আছে। আমি ভাবিছোঁ অলপ ফটো চটো উঠি লওঁ, সেইটো কাৰণে। কি হৈছে?
ফ্ৰেণ্ডছ আজি আমাৰ লগত আছে প্ৰিন্স দা বহুত ধুনীয়া এক্টিং কৰিছে আপোনালোকে যোনে যোনে বালিঘৰখন চাইছে তেখেতক দেখিবলৈ পাইছে তো আমি দাদাৰ পৰা জানো কেনেকুৱা লাগিছে দাদা বিৰাটেই ভাল লাগিছে আয়ুষ্মানত আগতো আমি শ্বুটিং কৰি থাকোঁ আজি আকৌ কৰি আছোঁ তেওঁলোকৰো ধন্যবাদ যে আমাৰ শ্বুটিঙৰ কাৰণে সুবিধাকণ দিয়াৰ কাৰণে আৰু শ্বুটিং কৰি আছোঁ এই আজি ফাৰ্ষ্ট লগ পাইছোঁ আৰু ভাল লাগি আছে আপোনালোকে চাই থাকিব বালিঘৰ আৰু এই চেনেলটো ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ তো এইজন দাদাজন দেখাত বিৰাট ধুনীয়া হয় আৰু মানে এক্টিঙো বিৰাট ধুনীয়া কৰে তো আপোনালোকে মিছ নকৰিব চাই থাকিব চ' ফ্ৰেণ্ডছ আজি আমাৰ শ্বুটিং এতিয়া শেষ হ'ল আজি আমি গোটেই দিনটো ইয়াতে আয়ুষ্মানদাৰ হস্পিটেলতে থাকিলোঁ বহুত ভাল লাগিল শ্বুটিং কৰি বহুত কেইজন অভিজ্ঞ ব্যক্তিক মই লগ পালোঁ বহুত কেইজন দাদা বাক লগ পালোঁ ভালেই লাগিল গোটেই দিনটো আমি শ্বুটিঙো কৰিলোঁ আৰু বহুত বেছি এনজয়ো কৰিলোঁ তো ফ্ৰেণ্ডছ এতিয়া যিহেতু আমাৰ শ্বুটিং পেক আপ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব লাগে এইফালে বাহিৰত বহুত ডাঙৰ বৰষুণ দি আছে ওলাবও পৰা নাই গতিকে লাহে লাহে ওলাই যাওঁ অকণমান বৰষুণ কমিলে বাহিৰলৈকে ওলাই যাওঁ তাৰপাছত ঘৰলৈ যামগৈ চ' ভিডিঅ'টো মই আজি ইমানতে শেষ কৰি দিওঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু আপোনালোকে চাই থাকিব বালিঘৰ ৰেঙনি চেনেলত অ'কে বাই বাই আকৌ আহিছোঁ আন এটা ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ খুব সোনকালে লাভ ইউ অল বাই